নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 অক্টোবৰ। আজিৰ পৰা অসমত কেইবাটাও নতুন নিয়ম। এই মুহূৰ্তত জনাইছোঁ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ 4টা কফ চিৰাপক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী। প্ৰাণঘাতী ঘোষণা। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ শিশুটিৰ বাবে কফ চিৰাপ ব্যৱহাৰ কৰে নেকি? যদি কৰে এতিয়াৰ পৰা সাৱধান হওক, কিয়নো ভাৰতৰ 4টা জনপ্ৰিয় কফ চিৰাপক লৈ সতৰ্কবাণী জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। 4টা দৰৱক প্ৰাণঘাতী ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ। ইফালে 4টা দৰৱৰ নিৰ্মাতা হৈছে হাৰিয়ানা কোম্পানী মেড ইন ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড। দৰৱ 4টাৰ ক্ৰমে হৈছে পমেট জাইন অৰেল সলিউশ্যন, কোফেক্স মালিন বেবী কফ চিৰাপ, মেকআপ বেবী কফ চিৰাপ আৰু মেগ্ৰিপ এণ্ড কোল্ড চিৰাপ। এই 4টা চিৰাপ প্ৰাণঘাতী বুলি আখ্যা দিছে WHO। উক্ত দৰৱ 4টাত বিষাক্ত ৰাসায়নিক দ্ৰব্য অন্তৰ্ভুক্তৰ কথা উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। পশ্চিম আফ্ৰিকাৰ এক ঘটনাৰ পাছতে এই কথা ঘোষণা কৰিছে WHO। উল্লেখযোগ্য যে পশ্চিম আফ্ৰিকাৰ গাম্বিয়াত মৃত্যু হৈছিল 66টা শিশুৰ। আটাইকেইটা শিশুৰ মৃত্যুৰ বাবে দৰৱক দোষাৰোপ WHO। আৰু এই দৰৱৰ ফলত কিডনীৰ বৃহৎ ক্ষতি হোৱা বুলি উল্লেখ কৰিছে WHO। এই মুহূৰ্তত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটোতে আছে এটা ডাঙৰ খবৰ। আজি হৈছে শুক্ৰবাৰ আৰু শুক্ৰবাৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অংশ ল'ব কেইবাখনো বৈঠকত। 4 দিনৰ ভ্ৰমণসূচী লৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শুক্ৰবাৰে বিয়লি 7 বজাত বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। তাৰ পৰা কন্যাদৰা ৰাজ্যিক অতিথিশালাত বৈঠকত মিলিত হ'ব বিজেপিৰ নেতৃত্বৰ সৈতে। 8 তাৰিখে 10 বজাত নৱনিৰ্মিত বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰাৰ পিছতে 12 বজাত কন্যাদৰালৈ যাব আৰু 1:55 খানাপাৰা ৰাজহুৱা মিটিঙত অংশ ল'ব। আৰু বিয়লি 4 বজাত উত্তৰ পূবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰক্ষী সঞ্চালক প্ৰধান, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বী তথা NCBকে ধৰি বিভিন্ন সংস্থাসমূহৰ লগত আলোচনাত মিলিত হ'ব। ইফালে 9 তাৰিখে 10:45 NEC বৈঠকত অংশ ল'ব গৃহমন্ত্ৰীগৰাকী। ইফালে বিয়লি ৰাওনা হ'ব দেৰগাঁওস্থিত PTCত আৰক্ষীৰ অধীক্ষকৰ বৈঠকত। বন্ধু-বান্ধৱীসকল, আমাৰ তৃতীয় নম্বৰ খবৰটো হৈছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ হাতত এনেকুৱা এটা পুৰণি 5 টকীয়া মুদ্ৰা আছে নেকি? যদি আছে তেনেহ'লে আপোনালোকে লাখপতি হ'ব পাৰিব। 5 টকীয়া নোট আছে নেকি? তেন্তে লাখপতি। কেনেকৈ হ'ব ভাগ্যৱান? জানো হওক আজিৰ এই প্ৰতিবেদনত। এখন 5 টকীয়া নোটেৰে আপুনি ধন লাভ কৰিব পাৰে। এই নোটখনৰ কাষত এটা বিশেষ নম্বৰ থাকিব, যাৰ দ্বাৰা আপুনি ইয়াৰ সুবিধা লাভ কৰিব পাৰিব। কেনেকৈ হবিহে জানো হওক। বহু মানুহৰ পুৰণা নোটসমূহ সংগ্ৰহ কৰাৰ এটা হবি আছে। বহু ৱেবছাইটত পুৰণা নোটৰ বাবে বহু চাহিদা আছে। আৰু আপোনালোকে 5 টকীয়া মুদ্ৰাটো দেখিবলৈ পাইছে, শেষৰ নাম্বাৰত 786 থাকিলেহে আপোনালোকে এই টকাটো বিক্ৰী কৰিব পাৰিব বহু টকাত। কিছুমান নোট কিছুমান বিশেষ কাৰণত বিখ্যাত হৈ পৰে। বৰ্তমান 5 টকীয়া এখন বিশেষ নোটৰ চাহিদা অধিক বৃদ্ধি পাইছে। অনলাইনত এনে নোটৰ মূল্য 25,000 পৰা 30,000 টকা পৰ্যন্ত। আৰু আপুনি নিশ্চয় ভাবিছে যে এই 5 টকীয়া নোটখনৰ কি বিশেষ আছে, ইয়াৰ ইমান চাহিদা কিয়? জানো হওক এই বিষয়ে। আপোনাক জনাওঁ যে এই নোটখনত 10 লাখ নম্বৰটো লিখা থাকিব। এই নোটত বহুত দুৰ্লভ বুলি জানিব পৰা গৈছে। আৰু এই নোটখনৰ কাষত 10 লাখ নম্বৰটো লিখা থাকিব। এই নোটখনত যদি আপুনি পায় তেন্তে এখন বিক্ৰী কৰি 30,000 টকা পৰ্যন্ত লাভ কৰিব পাৰে। ষ্ট্ৰক কোচ, ইণ্ডিয়া মাৰ্ক আদি এনে কিছুমান ৱেবছাইট আছে যিবোৰত এনে নোট বৈধভাৱে বিক্ৰী কৰিব পাৰিব। এই মুহূৰ্তত জনাইছোঁ আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে এটা ডাঙৰ খবৰ। এবাৰ অনুপ চেতিয়াৰ কন্যা হ'ল আলফাৰ নেতা অনুভৱ চেতিয়াৰ কন্যা। বাংলাদেশী যুৱকৰ সৈতে বিবাহ কাৰ্য সম্পন্ন হৈছে ডিব্ৰুগড়ত। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত বিবাহত আবদ্ধ হৈছে আলফা নেতা অনুপ চেতিয়াৰ উৰ্ফে গোলাপ বৰুৱাৰ কন্যা বন্যা বৰুৱাই। দুৰ্গা পূজাৰ সময়তে অনুপ চেতিয়া আৰু মণিকা বৰুৱাৰ কন্যা বন্যাৰ বিবাহ কাৰ্য সম্পূৰ্ণ হৈছে। ইফালে বাংলাদেশৰ সন্তান তথা অষ্ট্ৰেলিয়াৰ নিবাসী অনিবাৰ্য চৌধুৰীৰ সৈতে বিবাহ পাশত আবদ্ধ হয় বন্যাই। আৰু আলফা নেতাগৰাকী সপৰিয়ালে বাংলাদেশত আত্মগোপন কৰি থকা অৱস্থাত বন্যা বৰুৱাই লগ পাইছিল অনি বাৰ্ণক।